বিশ্বনাথত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভৈৰৱী মটৰচৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা। বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ সৈতে সংগতি ৰাখি 5 জুন তাৰিখে বিশ্বনাথ চাৰিআলিৰ ভৈৰৱী মটৰচৰ উদ্যোগত আয়োজন কৰা হয় এখনি চিত্ৰাংকন প্ৰতিযোগিতা। বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিৰ বিভিন্ন বিদ্যালয়ৰ 29 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস আৰু ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলৰ উপস্থিতিত গছপুলি ৰোপণৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ কাৰ্যসূচী ৰূপায়ণ কৰে ভৈৰৱী মটৰছে। আনহাতে এই চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখাৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী বিভিন্ন পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশৰ লগত জড়িত যিকোনো এটা বিষয়ত প্ৰতিযোগীসকলক চিত্ৰ অংকন কৰিবলৈ দিয়া হয়। এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত 3 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক মানপত্ৰেৰে পুৰস্কৃত কৰাৰ লগতে গছপুলি প্ৰদান কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী পাপৰি সোণোৱালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। নমস্কাৰ, আমি ইয়াতে ভৈৰৱী মটৰছৰ ফালৰ পৰা আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে এখন আৰ্ট কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিলোঁ। লগতে মোৰ লগত আছে পাপৰি মেম, ডিলাৰ্ছ ফৰ অ'নাৰ। আমি বৰ্তমান আমাৰ প্ৰতিযোগিতা কমপ্লিট হৈছেই। কিমান প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে? আমাৰ লগত এতিয়ালৈকে 39 মান ষ্টুডেণ্ট আছে। ক'ৰ তেওঁলোক বিশ্বনাথ চাৰিআলিৰে হয়। আৰু লগতে আপোনালোকৰ আমাৰ ইয়াতে তেওঁলোকক গছপুলিও দিয়া হ'ব। এজোপা গছপুলি দিয়াৰ পাছত তেখেতলোকে গৈ পেলাই ঘৰত সেই গছজোপা লৈ আৰু আমাৰ নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাগজ্যোতিষ লাইভ।